দেউতাক ক'লোঁ চেনেলটোতে আপোনালোকক ৰাখি যাম বুলি। তাৰপৰা দেউতাই আকৌ কৈছে মই গান এটা গাই দিওঁ, এতিয়া মনত পৰিছে সেইবুলি কোৱাৰ কাৰণে মই আকৌ দি দিওঁ। আপোনালোকে চাব দেই গানটো। দেউতাজনে বহুত হেঁপাহেৰে গাইছে। অঁ গাওক। আমাৰ এফাললৈ যাবাচোন এদিনা, যাবাচোন এদিনা, চকিনো নাই পাৰি দিম বিয়া। অতি যতনৰে গাখীৰ থৈ আহিছোঁ, গাখীৰ থৈ আহিছোঁ, খুন্দি থৈ আহিছোঁ চিৰা, খুন্দি থৈ আহিছোঁ চিৰা। সেইটো এতিয়া মনত পৰিলে ন? অঁ ধুনীয়া গান। সেইবিলাক গান আজিকালি নাই। নাই নাই এইবোৰ আগত আমি বিহু গাওঁতে গাওঁ। হেৰি কৰি তাৰপিছত বিহুত বহুত টকা দিছিলতো চব জানো মই। ভালেই হ'ল। বিহু নাম যি নাম বনৰীয়া আপোনালোকে চাব দেই গানটো। দেউতাই বহুত কষ্ট কৰি মনত পেলালে। মনত পেলাই কৈছে মই গান এটা গাওঁ, দি দিয়াচোন। আমাৰ ঘৰলৈ আহিছিলে, তেওঁ আমাৰ ঘৰলৈ প্ৰায় আহি থাকে। সেইকাৰণে এইটো আপোনালোকে লাইক কমেণ্ট কৰিব দেই। দেউতাই আশীৰ্বাদ পাব আপোনালোকে। আশীৰ্বাদ দিছোঁ তোমাৰ মনৰ কামনা পূৰণ কৰিব দেই, ভগৱানে কৰিব। মই কি কৰিম, তেওঁ যি মোৰ ভাৱনা কৰি দিছে সম্পূৰ্ণ ফলৱতী হওক, এই মোৰ ফালৰ পৰা আশীৰ্বাদ এই বুলি দিছোঁ। ধন্যবাদ।